হেল্ল' মোৰ বন্ধুসকল, আজি মই মাল্টা দ্বীপৰ কিছুমান দৃশ্য আপোনালোকক দেখাবলৈ গৈ আছোঁ। এয়া মই আজি আপোনালোকক মাল্টা দ্বীপৰ কিছুমান দৃশ্য দেখাই আছোঁ। আপোনালোকে চাওক মাল্টা দ্বীপনো কেনেকুৱা আৰু ইয়াৰ দৃশ্যবোৰ কেনেকুৱা। অলপ টাউনৰ দৃশ্য আপোনালোকক দেখাইছোঁ। এই টাউননো কেনেকুৱা, ইয়াৰ পৰিৱেশ কেনেকুৱা, ইয়াৰ ঘৰবোৰ কেনেকুৱা, সেয়া আপোনালোকে চাব পাৰিব মাল্টা দ্বীপ। ঠিক আছে, আপোনালোকে ইয়াৰ মাল্টা দ্বীপ চাওক আৰু কেনেকুৱা পালে ভিডিঅ'টো আৰু জেগা কেনেকুৱা পালে মোক জনাব। কমেণ্টছ কৰিব, লাইক কৰিব, যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। মই এনেকৈয়ে মাজে সময়ে ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিম। যিহেতু মই গোটেইখন ঘূৰি ফুৰোঁ, তাৰে আজি মাল্টা দ্বীপৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে চাওক। আপোনালোকে এয়া চাই আছে নহয় জানো? আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়াহে আপোনালোকে দেখিব যে ইয়াৰ চহৰনো কেনেকুৱা, ইয়াৰ পৰিৱেশ কেনেকুৱা, ইয়াৰ মানুহবিলাকেনো কেনেকুৱা কাপোৰ পিন্ধে, কেনেকুৱা কেনেকৈ পৰ্যটকসকলে কেনেকৈ ইয়ালৈ আহে। আপোনালোকে এইবোৰ দেখিব। যেনেকৈ ইয়াত দুৰ্গ দেখিছে, ইয়াত ধুনীয়াকৈ চাফ চিকুণ জেগা, ইয়াৰ বাছ ষ্টেণ্ড, সকলোবোৰ ইয়াত মই যিমান পাৰে দেখুৱাবলৈ গৈ আছোঁ, দেখুৱাই আছোঁ। এয়া আপোনালোকে দেখি আছে। আপোনালোকে শেষলৈকে চাওক আৰু মোক লাষ্টত জনাব। ধন্যবাদ।